বিশেষ ভাল নহয়। ভালে দিয়া বেমাৰ আজাৰ নাছিলে জানানে, কিন্তু মনটোত থকা অশান্তিটোহে মোক খুলি খুলি চাইছে। কি বা সেইটো কিমান মানুহৰ ল'ৰা ছোৱালীক যে ডাঙৰ মানুহ বনালো, জ্ঞানী মানুহ বনালো, নিজৰ ল'ৰাটোকে মই এজন প্ৰকৃত মানুহ হিচাপে গঢ় দিব নোৱাৰিলো। সেইটোৱে দেশৰ ইমান এটা ঐতিহাসিক দিন, ইমান এটা সুন্দৰ দিৱসত তই এজন ডেকা হৈ পেলাই তাৰ অংশগ্ৰহণ কৰিব নোৱাৰ? পাগল এটা, গম পোৱা নে তোমালোকে? পাগল এটা। পাছে চৌধুৰী ছাৰ, মই খবৰ এটা দিবলৈ আহিলো। কোৱাচোন কি খবৰ? এই বোলে চৰকাৰে গণতন্ত্ৰ দিৱসৰ কাৰণে এই সেনা ল'ৰাকেইটা ঘৰলৈ পঠাইছে। এইটোতো বৰ ভাল খবৰ। আমাৰ ডাঙৰ শুনা কথাটো জানেই চাগে। বিহুটো আহি আছে। হয় দিয়া। মোৰ দুখে একেবাৰে উভৈনদী হৈ গৈছে। হয় দিয়া। এই মূৰ্খ, এই দেখিছন এজন খেতিয়কৰ ল'ৰা হৈ পেলাই সি আজি এজন মিলিটাৰী অফিচাৰ, আৰু তই? I'm a student of science. আৰু তই জানি বুজি কিবা কৈছনে? তই জানেও জানো যে জ্ঞানৰ পৰাহে বিজ্ঞান জন্মিছে, বিজ্ঞানৰ পৰা জ্ঞান নহয়। ইহঁতবোৰ মানুহ নহয়, ইহঁত আচলতে বিজ্ঞানৰ অপসংস্কাৰ আৰু সংস্কৃত এটা এটা যন্ত্ৰ, যি যন্ত্ৰৰ নাই কোনো দয়া, মমতা, আন্তৰিকতা, ভাল পোৱা, আৰু দেশৰ প্ৰতি নাই কোনো দায়বদ্ধতা, কৰ্মপ্ৰেৰণতা। তই মোক এটা কথা কচোন, তই জানো জানো দেশৰ কিবা ইতিহাস? তই জানো জানো দেশৰ কিবা ভূগোল? তই জানো জানো কিমান বীৰ শ্বহীদে দেশৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল? তই জানো জানো কিমান বীৰ শ্বহীদৰ মাতৃ, ভাতৃ, পিতৃ, কন্যাই আজিৰ দিনটোত কান্দি উঠে? আচলতে তহঁতৰ নিচিনা যুৱ প্ৰজন্মবোৰ যুৱ প্ৰজন্মৰ নামত কলংক। আপুনি বিলাক কি কৈছে? আপুনি জানি বুজি মোক এজন মিলিটাৰী মানুহৰ লগত তুলনা কৰিছে? আপুনি জানে মই মান্থলি লাইভ ষ্ট্ৰিমিং কৰি কিমান লাখ লাখ কৰোৰ টকা ইনকাম কৰি আছো? মোৰ কি নাই? মোৰ ঘৰ আছে, গাড়ী আছে, মাটি আছে, নাই কি? ৰাজ, তই পাহৰি নাযাবি তই তোৰ পিতৃৰ সৈতে বাৰ্তালাপ কৰি আছ। ইয়েছ ডেড, মোৰ মনত আছে। কিন্তু আপুনি এজন সাধাৰণ পাৰ্চনৰ লগত তুলনা কৰি মোৰ ৰেপুটেশ্যন নষ্ট নকৰিব। মাত্ৰ 3 মাহ দৌৰৰ অনুশীলন কৰি সাধাৰণ এটা চাকৰি লৈ ৰ'দে বতাহে বৰষুণে ঘূৰি ঘূৰি কেইটামান টকা অৰ্জন কৰিছে, আৰু তাতেই সিহঁতৰ ইমান সন্মান, আৰু মোৰ ৰাজ, মাইণ্ড ইউৰ লেংগুৱেজ। ইহঁত আচলতে মানুহ নহয়, ইহঁত হৈছে জ্ঞানীৰ মুখাবিনায়ক এজন অজ্ঞানতাৰ সাগৰৰ নাম। আচলতে কি জানেনে খুৰা? আমি ভাবো ন বৰ্ডাৰত আমি সকলোৱে নিজৰ দেশৰ হকে, নিজৰ মাতৃভূমিৰ হকে যুঁজি, বিদেশী হকে যুঁজি জন্মভূমিৰ প্ৰতি আমি ৰক্ষা কৰিছো, কিন্তু আচলতে তেনে নহয়। আমি যেনেদৰে থাকো কিন্তু তেনেকুৱা নহয়। আচলতে ইহঁতৰ নিচিনা মানুহবিলাকৰ বাবে আমাৰ আজি নিজৰ দেশখনক চলাবৰ বাবে বহুত দিগদাৰ হৈছে। আচলতে জানেনে, ইহঁতৰ নিচিনা মানুহবোৰে থকাৰ বাবে নিজৰ মাতৃভূমিক খুচৰি খুচৰি কেঁকুৰাই যেনেদৰে নিজৰ মাতৃক হত্যা কৰে, ঠিক তেনেদৰে নিজৰ মাতৃভূমিক খুচৰি খুচৰি ধ্বংস কৰাৰ নিচিনা হৈছে। আৰু ইহঁত থকাৰ বাবেই আজি দেশখন আমাৰ বিকাশ হ'ব পৰা নাই। বলক দেউতা, ঘৰলৈ যাওঁ। ঘূৰা আহিছো। দেখিলি নে তই? এজন খেতিয়কৰ ল'ৰাই আজি কিমান ডাঙৰ মানুহ হ'ল, কিমান মিলিটাৰী পাৰ্চন এটা হৈ আজি মোৰ চোতালত কথা ক'ব পৰা হ'ল। সিহঁতে ৰ'দে বতাহে মৰুভূমিয়ে নাখায় নলয় দেশৰ হকে জীৱন উৎসৰ্গা কৰে, আৰু তই কি কৰিছ? নিজৰ দেশৰ হকে সিহঁতৰ তেজে তেজে, হীৰাই উপহীৰাই দেশৰ প্ৰেমৰ তেজ বৈ আছে। সিহঁতৰ হুংকাৰত প্ৰতিজন শত্ৰুৰ হৃদয় কঁপি উঠে, আৰু তই সময় থাকোতে পৰিৱৰ্তন কৰ, নিজৰ সময় থাকোতে পৰিৱৰ্তন কৰ, কিয়নো সময় পৰিৱৰ্তন হ'ব। আৰু এটা কথা জানি লবি যে মানুহে সময়ৰ সৈতে নিজক পৰিৱৰ্তন কৰিব পাৰিলে ভাল, কিন্তু সময়ে যদি মানুহক পৰিৱৰ্তন কৰিব লগা হয়
প্ৰতিজন মানুহে বহুত বেয়াকৈ পস্তায় সলনি কৰ নিজৰ